Hello guys, this is your Munna bhai and welcome to my YouTube channel Munna Vlogs. So আপোনালোকক সকলোকে মই মোৰ তৰফৰ থ্যাঙ্কস আপোনালোকে ইমান সাপোর্ট কৰি আছে মোক প্ৰত্যেক এটা ভিডিঅ'ত। সো তাৰ আগতে ভিউটো চাগ ইয়াৰে আৰু আমি যাই আছো এতিয়া বৰজাতিত আহি কেনে আমি এইটো জায়গাটোৰ নাম হ'ল আপোনাৰ আজৰা বুলি, তাতে আমি অলপ ৰখিছো। সো এতিয়া আমি তো বলক ইয়াতে বেছি কথা নাপাতি কেনে আমি ডাইৰেক্ট জাৰ্নিটো ঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ। তো বলক ভিডিঅ'টো আমি ঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ। আৰু যদি আরেকটা রিকোয়েস্ট, আপোনালোকে যদি মোৰ চেনেলত নতুন আহিছে তো চেনেলটো সাবস্ক্রাইব কৰি যাব, প্লিজ সাবস্ক্রাইব কৰি যাব, লাইক কৰিব, কমেন্ট কৰিব। আৰু কি আৰু আপোনালোকৰ কি এটা লাইকে মোক উৎসাহ কৰে নেক্সট ভিডিঅ' বনোৱাৰ কাৰণে। তো বলক। সো গাইস, এইজনে চাই আছে, এইজনে সুবিধা হয়, ইয়াৰ ঘৰলৈ আহিলোঁ। সুবিধা আজি ইয়াৰ বিয়া। সো আমি বৰজাতি এতিয়া যাম। তো ইয়াতক আগত কাৰত উঠাই দিওঁ, তাৰপিছত কি কথা পাতি আছোঁ। সো বলক সুবিধা কাৰত লাগি। সো গাইস, এইটো হ'ল আমাৰ সুবিধা। সুবিধা কেনে লাগিছে? সুবিধা লাজত কথাই পাতা নাই। কেনে লাগিছে সুবিধা? কোৱা, কিবা কোৱা। সুবিধা একো নকয় আৰু এইটো কাৰতে সি মানে যাব আৰু আমি যাম বাছত। আৰু তাৰে আগত এজনৰ লগত আপোনালোকক লগ কৰাই দিওঁ। এইজন যোনটো আপোনালোকে চাই আছে, এইজন আমাৰ মছজিদৰ ইমাম সাহেব হয়। ইমাম সাহেব কেনে লাগিছে? ভাল লাগিছে তো? আলহামদুলিল্লাহ। তো বলক আমি শুরু কৰোঁ ভিডিঅ'টো। সো গাইস, যাত্ৰাটো আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ। সব ৰেডি, কাৰ ৰেডি, সব ৰেডি। সবক বিদায় দি কিনে আশীৰ্বাদ লৈ কিনে আমি সবে আজিৰ শুভ যাত্ৰাটো আৰম্ভ কৰোঁ। সো আপোনালোকৰ পৰা এটাই ৰিকুৱেষ্ট, যদি এনেকৈ ভিডিঅ' আপোনালোকে আৰু চাব বিচাৰে সো কমেণ্ট কৰিব মোক। তো ইয়াৰ পৰা বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে এটা কথা, মোৰ ল'ৰা মোৰ লগত আহিছে। আজি ভিডিঅ' বনাওঁতে বহুত অসুবিধা হ'ব, কি কৰিম, ইমান মানে সি কান্দি আছে, তাৰ কাৰণে তাক লৈ ল'লোঁ। তো বলক। সো গাইস, আহি পালোঁ কইনাহঁতৰ ঘৰত। আপোনালোকে চাওক, পেণ্ডেলটো খুব সুন্দৰ বনাইছে, ভাল লাগিছে পেণ্ডেলটো। আৰু বেছি বহুত কথা ভিডিঅ' কৰোঁতে গলটো মানে পানী পিয়াহ লাগি গ'ল। সো আহি গ'ল পানী, চবক পানী দিব। তাৰপিছত মই এক গ্লাছ পানী খাই লওঁ। তাৰপিছত সেই ভিডিঅ'টো আপোনালোকে পূৰা চাই থাকক। সো গাইস, আমাৰ বাবুৰ বহুত টোপনি লাগছি। ইয়াক মানাই কৰিছিলোঁ যে যাব নালাগে, ই তথাপি মানা নাই আৰু আহি গৈছে। বাবু টোপনি লাগছি নেকি? তাৰ মুখটো চাক, এনে লাগি আছে। আৰু বিশেষকৈ একো বনোৱা নাই ভিডিঅ'টোত, মানে এই ল'ৰাটোক লৈ আহিছোঁ, সেইটো কাৰণে কোনো ভিডিঅ' বনাব পৰা নাই। যিমানখিনি পাৰিলোঁ আৰু কৰিলোঁ। চাওক, যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি নেক্সট ভিডিঅ' যদি দেখাৰ ইচ্ছা আছে ভাল চাই মটো ব্লগ, তো চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।
খাব আৰু মোৰ লগৰ যি আছে সকলোৱে বহি কিনে একেলগতে খাম। মোৰ বাবুকো খুৱাই দিওঁ। তো খাৱাৰ পিছত বাই, দেখা হ'ব।